নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলখন হাতত নোচোৱাকৈ বা আপুনি মোবাইলটো টাচ নকৰাকৈ আপোনাৰ বন্ধুলৈ অসংখ্য মিছ কল দি প্ৰেংক অৰ্থাৎ ধেমালি কৰিব পাৰিব। যদিহে আপুনি আপোনাৰ বন্ধুৰ লগত ধেমালি কৰিব বিচাৰে বা প্ৰেংক কৰিব বিচাৰে মিছ কল দি পেলাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈকে চাব লাগিব। আপুনি এটা ছফ্টৱেৰ ডাউনলোড কৰিব লাগিব। যেহেতু এই ছফ্টৱেৰটো গুগল প্লে ষ্টৰত পোৱা নাযায়, তাৰ বাবে আপুনি ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব লাগিব টক জাং APK ফাইল ডাউনলোড। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ব্ৰাউজাৰত এটা নতুন পেজ খোল খাব আৰু তাত প্ৰথম লিংকটোতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাক এটা ছফ্টৱেৰ বা এপছ ডাউনলোড কৰিবলৈ আপোনাক পৰামৰ্শ দিব। এই ছফ্টৱেৰটো ডাউনলোড কৰাৰ পিছত আপুনি ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত আপুনি এই ছফ্টৱেৰটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ লগে লগে তাত লিখা থাকিব যে কণ্টিনিউ ইন ইংলিছ। কণ্টিনিউ ইন ইংলিছত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ বন্ধুৰ মোবাইল নাম্বাৰটো ডাইল কৰিবলৈ আহিব। যদি আপোনাৰ বন্ধুৰ মোবাইল নম্বৰটো আপোনাৰ মুখস্থ আছে, তেতিয়াহ'লে আপুনি টাইপিং কৰিব পাৰে, বা যদিহে আপুনি কোনোবা এটা নম্বৰ ছেভ কৰা নাই তেতিয়াহ'লে টাইপিং কৰিব পাৰে। আৰু যদিহে কোনোবা এটা নাম্বাৰ ছেভ কৰিছে, তেতিয়াহ'লে খালী বক্সৰ কাষত থকা কণ্টেক্টত ক্লিক কৰি আপুনি সেই নাম্বাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি নেক্সট বাটনত ক্লিক কৰিব লাগিব। লগে লগে আপুনি টাইপিং কৰিব লাগিব কেইটা মিছ কল আপুনি দিব বিচাৰে। যদি আপুনি 40, 50, 10, 12, 5, 6 যিমানকেইটা মিছ কল দিব বিচাৰে, সেই মিছ কল কেইটাৰ সংখ্যা আপুনি তাত লিখিব লাগিব। তাৰপিছত আপুনি নেক্সট বাটন ক্লিক কৰিব লাগিব। নেক্সট বাটন ক্লিক কৰিলে তাত লিখা থাকিব যে আপুনি কেই ছেকেণ্ডৰ ভিতৰত আপোনাৰ ফোনটো কাটি যাব লাগিব। তাত আপুনি 6 ছেকেণ্ড দিব লাগিব। 6 ছেকেণ্ড দিলে আপোনাৰ ফোনটো মিছ কল পোৱাৰ লগে লগে কাটি যাব। যদি আপুনি বেছি সময় দিয়ে, তেতিয়াহ'লে বেছি সময় ৰিং কৰি পিছতহে কাটিব। তাৰপিছত আপুনি অ'কে বা নেক্সট কৰি দি আপুনি মোবাইলটো আপোনাৰ টেবুলত বা আপোনাৰ জেপত আপুনি য'তে ইচ্ছা আপুনি ভৰাই থৈ দিয়ক। তাৰপিছত চাব পাৰিব যে আপোনাৰ বন্ধুলৈ অট'মেটিক মিছ কল গৈ আছে। কিন্তু আপোনালোকে যাতে এই ছফ্টৱেৰটো অপব্যৱহাৰ নকৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। কাৰণ কোনো ধৰণৰ যদি আপোনালোকে অপব্যৱহাৰ কৰে, তাৰ বাবে কিন্তু মই জগৰীয়া নহয়। তাৰ বাবে মোক দুখ দি লাভ নাই। যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আমাৰ জ্ঞানমালিনী ইউটিউব চেনেল। প্ৰত্যেক সপ্তাহে আমি আপোনালোকৰ বাবে লৈ আহিম এনেকুৱা এটা নতুন নতুন আপডেট। গতিকে ছাবস্ক্ৰাইব কৰক আমাৰ জ্ঞানমালিনী ইউটিউব চেনেল আৰু আপোনাৰ বন্ধুসকলৰ সৈতে এই নলেজটো শ্বেয়াৰ কৰক। আজিলৈ খোদা হাফিজ এণ্ড জয় আই অসম।